নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত আজি এটা গুৰুত্বপূৰ্ণ খবৰ আনিছোঁ। যিসমূহ ষ্টুডেণ্টে BA পঢ়ি আছে আৰু BSc পঢ়ি আছে, সেইসকল ষ্টুডেণ্টৰ একাউণ্টত 1500 টকাকৈ কিতাপ কিনাৰ বাবে আগবঢ়াব চৰকাৰৰ ফালৰ পৰা। আৰু শিক্ষক নিযুক্তিৰ বাবে বহুতো কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আপোনালোকে নিজ মুখেৰে শুনক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে জানে যে আমাৰ শিৱসাগৰ জিলাৰ কেইবাবাৰো শিক্ষকে আজি বহুদিনে দৰমহা নাপায় তেওঁলোকে এটা খুব কষ্টৰ জীৱন যাপন কৰিছিল। আজি মই শিৱসাগৰত থিয় হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে অহা মাহৰ এই মাহৰ 30 তাৰিখে ৰাতিপুৱা আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমাৰ পুৰণা যিবিলাক অনিয়মীয়া নিযুক্তিৰ শিক্ষক আছিল সকলোকে আমি আকৌ নিযুক্তি পত্ৰ বিতৰণ কৰিম আৰু সকলোৱে তেওঁলোকে নিয়মীয়াভাৱে দুটা শ্ৰেণীত দৰমহা পোৱা আৰম্ভ হ'ব। অহা 5 তাৰিখে আমি অসমৰ প্ৰায় 19,000 শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ আৰু প্ৰাথমিক বিদ্যালয় আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল হাইস্কুলত প্ৰায় 15,000 নিযুক্তি অহা মাহৰ 5 তাৰিখে একেলগে আমি সৰুসজাই ষ্টেডিয়ামত 35,000 নিবনুৱা ল'ৰা ছোৱালীৰ হাতত নিযুক্তি পত্ৰ আমি তুলি দিম। কিন্তু COVID-19ৰ লগে লগে বিদ্যালয় নিযুক্তি, স্বয়ম আঁচনি, অৰুণোদয় আঁচনি, ছাত্ৰীসকলকে বিনামূলীয়া স্কুটি আঁচনি আৰু অহা 8 তাৰিখে মহিলা আত্মসহায়ক গ্ৰুপসমূহলৈকেও আমি কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে 50,000 টকাকৈ আমি গ্ৰুপবিলাকলৈকে আগবঢ়াবৰ বাবে সিদ্ধান্ত লৈছোঁ। আপোনালোকে যদি চাব যায় যে যোৱা 5টা বছৰত আমাৰ চৰকাৰে যিমানবিলাক আঁচনি ল'লে, আমাৰ আজি কোনো দেউতাক মাকে ল'ৰা ছোৱালী কলেজত পঢ়াৰ কাৰণে চিন্তা কৰিব নালাগে। এই বছৰ আমি 4 লাখ ল'ৰা ছোৱালীক আমি বিনামূলীয়া এডমিশ্যন কৰি দিছোঁ। অহা 1 তাৰিখে আপোনালোকে জানে আগতে ক্লাছ 8লৈকে বিনামূলীয়া পাঠ্যপুথি আছিল। এতিয়া আমি প্ৰথমতে 9-10ত বিনামূলীয়া পাঠ্যপুথি দিলোঁ। তাৰপিছত আমি 11-12ত বিনামূলীয়া পাঠ্যপুথি দিলোঁ আৰু অহা 1 তাৰিখে যিমান ল'ৰা ছোৱালী এইবাৰ BA BScত নামভৰ্তি কৰিছে চবৰ বেংক একাউণ্টত আমি 1,500 টকাকৈ সোমাই দিম যাতে তেওঁলোকে ডিগ্ৰীৰ কিতাপখিনিও তেওঁলোকে কিনি ল'ব পাৰে। আজি আপোনালোকে চিন্তা কৰক, এটা বছৰত 4 লাখ ল'ৰা ছোৱালী বিনামূলীয়া এডমিশ্যন, বিনামূলীয়া পাঠ্যপুথিৰ ব্যৱস্থা আৰু তাৰ লগে লগে আজি আমাৰ ইউনিফৰ্ম যি ক্লাছ 8লৈকে দিছিলোঁ তাকো আজি আমি 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকললৈকেও আগবঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজি আমাৰ চৰকাৰৰ কাৰ্যকালত অটল অমৃত অভিযানেই হওক, আয়ুষ্মান ভাৰতেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰতো আমি প্ৰতিজনৰ কাষত বিপদৰ সময়ত থিয় হ'বলৈ আমি সক্ষম হৈছিলোঁ।